আজি আজি তোমাক বহুত মিছ কৰিছোঁ। নাজানো কিয় কোনোবাই মোক ফোন কৰিলে মই ভাবোঁ তুমি ফোন কৰিছা বুলি, কিন্তু মোবাইলৰ স্ক্ৰীনৰ ফালে চাওঁতেই যেতিয়া দেখা পাওঁ তুমি নহয় বুলি, তেতিয়া মোৰ হৃদয়খন খুব জ্বলি পৰি উঠে। আচ্ছা, তোমাৰ বাৰু এবাৰো মনত নপৰেনে মোৰ কথা? এবাৰো তোমাৰ মনত নাহেনে মই কেনেকৈ আছোঁ? এবাৰো তোমাৰ এনেকুৱা নালাগেনে যে মই তোমাক এৰি ভালে আছোঁ বা নাই? তোমাক এৰি ভালে থাকিব নোৱাৰি, আচলতে তোমাক এৰি ভালে থাকিব নোৱাৰি। নাজানো আজি তোমাক মই কিয় পাহৰিব পৰা নাই, কিন্তু চোৱা না, তুমিতো মোক ঠিকেই পাহৰি গৈছা। কিয় বা মই তোমাক পাহৰিব পৰা নাই? হয়তো হ'ব পাৰে তোমাক সঁচা ভাল পাইছিলোঁ, সেইকাৰণে তোমাক পাহৰিব পৰা নাই। আচ্ছা, শুনিছোঁ বোলে তোমাৰ হাজবেণ্ডে ভাল চাকৰি কৰে। তুমি তুমি সুখীতো? মই কিন্তু আকৌ এইটোৱে বিচাৰোঁ যে তুমি সদায় সুখী থাকা। মোৰনো কি আছে, আজিতো সকলো হাৰি মই নিশ্চয়, একো নাই মোৰ তাত আৰু বাচি থাকিবলৈ। ভগৱানৰ ওচৰত কামনা এটাই, তুমি সদায় সুখী থাকা। মাত্ৰ মোৰ হৃদয়খনত আফচোচ এটাই, যাক মই সঁচাই হৃদয় দি ভাল পালোঁ, সি মাথো মোৰ লগত ভাল পোৱাৰ অভিনয়হে কৰিলে। আৰু জানা, কেতিয়াবা ভাবোঁ যে তোমাক আৰু ফিৰাই পোৱাটো মোৰ বাবে সম্ভৱ নহয়। তেতিয়া মোৰ অন্তৰখন আৰু জ্বলি পুৰি টচ মচ হৈ যায়। বাৰু, আৰু ক'ব লগা একো নাই। য'তে থাকা, যেনেকৈ থাকা, মাথো সুখী হোৱা, তোমাৰ অচিনাকি প্ৰেমী।